নমস্কাৰ, সকলোৰে মংগল কামনা কৰি মই গীতাঞ্জলীয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি বনাবলৈ লৈছোঁ মই নাৰিকল পিঠা। কেৰাহীত অকণমান তেল দি ল'লোঁ। এতিয়া মই নাৰিকলখিনি ৰেডি কৰিম। তেলখিনি গৰম হ'ল, এতিয়া নাৰিকলখিনি দি দিলোঁ মই। এতিয়া নাৰিকলখিনি ভাজি ল'ম ধুনীয়াকৈ। ৰঙা পৰি যোৱালৈকে ভাজিম। পিঠাগুড়িখিনি খুন্দি থোৱা হ'ল, সেইখিনি দেখুৱাই দিয়া নাই আৰু। এইখিনি হৈ গৈছে, প্ৰায় হৈ গৈছে আৰু এইখিনি। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা কমেণ্ট, শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খালি ৰঙা পৰি গৈছে, দেখিছেনে? গুড়খিনি মিহি মিহিকৈ কুটি ল'লোঁ মই। পানী অলপমান দি দিলোঁ কেৰাহীত। এতিয়া ইয়াত মই এই গুড়খিনি দি দিম। পিঠাগুড়ি কিমান সেই অনুপাতে নাৰিকল গুড় ল'ব লাগিব। গুড়খিনি গলি যোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব আমি। মাত্ৰ গুড়খিনি গলিবলৈহে দিম। সকলোৱে বেলেগ বেলেগ পদ্ধতিৰে বনায়, মই এনেকৈ বনাওঁ।
গুড়খিনি হেতা পাতৰ সহায়ত ভাঙি দিছোঁ এনেদৰে। নিদিলেও কথা নাই, নিজে গলিব। এইখিনি গলি গৈছে মোৰ গুড়খিনি। হৈ গৈছে। ইয়াত মই এতিয়া নাৰিকলখন দি দিছোঁ। নাৰিকলখিনি দি ভালদৰে লৰাই থাকিব লাগিব, মানে বস্তুটো মিক্স কৰি দিব লাগিব ধুনীয়াকৈ। দেখিছেনে, হৈ গৈছে ধুনীয়াকৈ মিক্স। এয়া মই আৰম্ভ কৰি দিছোঁ পিঠা বনাবলৈ। অলপ অলপকৈ নাৰিকলখিনি দি দিছোঁ। সকলোৱে জানেই বাৰু পিঠা বনাবলৈ, মই নাৰিকলখিনিহে মেইন দেখুৱালোঁ। বহুতেই নাৰিকলখিনি তৈয়াৰ কৰিব নাজানে। এয়া ৰেডি হৈ গৈছে মোৰ পিঠাকেইখন। দেখিছেনে? ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।